হেল্ল' বন্ধুসকল, আজি আমি নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটটো এপ্লাই কৰিম। আপোনালোকে এইটো ভিডিঅ'ত চাব পাৰিব যে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব লাগে আৰু এপ্লাই কৰাৰ সময়ত কি কি ডকুমেণ্টছ লাগে গোটেইবিলাক আপোনালোকে এইটো ভিডিঅ'ত চাব পাৰিব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ শেষলৈকে আপোনালোকে চাই থাকক। আৰু এইটো ভিডিঅ' আপোনালোকৰ কাৰণে যদি আপোনালোকে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটটো এপ্লাই কৰিব খোজে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। প্ৰথমতে আপোনালোকক গুগল ক্ৰম বা গুগল ব্ৰাউজাৰত আহিব লাগিব। তাৰে বাবে নথিপত্ৰ যদি এপ্লাই কৰে তেনেহ'লে নথিপত্ৰ এইবিলাক লাগিব আপোনাক। চ' মই এইবিলাক গোটেইবিলাক দেখুৱাই দি আছোঁ। প্ৰথমত আপোনালোকে ই ফৰ্মছ আছামত আহিব। ই ফৰ্মছ আছামত অহাৰ লগে লগে আৰু বা নহ'লে আপোনালোকে লগ ইন কৰিব। লগ ইন কৰিলে এখন অপশ্যন পাব বা মই আপোনালোকক দেখুৱাই দি আছোঁ ই ফৰ্মছ আছাম। কোনোবাই যদি ই ফৰ্মছ আছামৰ ই ডিষ্ট্ৰিক্টৰ লগ ইন আই ডি বনোৱা নাই তেনেহ'লে বনাই ল'ব লগ ইন আই ডিটো। আৰু কেনেকৈ বনাব লাগে বিস্তাৰিতভাৱে মই এটা ভিডিঅ' বনাইছোঁ। এইটো ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ তলত দিয়া আছে, গতিকে সেইটো লিংকত গৈ কিনে আপোনালোকে ভালকৈ চাই ল'ব। চ' আমি আজি আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমত আমি আজি ই ফৰ্মছ আছামত আহিম। ই ফৰ্মছ আছামত অহাৰ লগে লগে আমি এইটো OTPটো দিম আৰু লগ ইন কৰিম। চ' আমি এতিয়া আহি গ'লোঁ ই ফৰ্মছ আছামত। চাইছে আপোনালোকে ই ফৰ্মছ আছামত অহাৰ পিছত আমি নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটটো ক্লিক কৰিম। এতিয়া নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট ক্লিক কৰিলে আহিল। এতিয়া আমি অনলাইনত বুলি ইয়াত চাইছে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট, এতিয়া অনলাইন আমি অনলাইনত ক্লিক কৰিম। অনলাইনত ক্লিক কৰাৰ লগে ছাবমিট অনলাইন বুলি এটা অপশ্যন আছে, ইয়াতে আপোনালোকে চাব পাৰিব। চ' ছাবমিট অনলাইনত আমি ক্লিক কৰিম। ছাবমিট অনলাইনত ক্লিক কৰাৰ লগে লগে পেজটো খোল খাই যাব। আপোনালোকক প্ৰথমত কৈ দিছোঁ, যদি নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰিব খোজে তেনেহ'লে ইনকাম চাৰ্টিফিকেট এইবিলাক লাগিব কিন্তু। চ' ইয়াতে আমি ডিজিটেল কাষ্ট চাৰ্টিফিকেটো লাগিব। ডিজিটেল আমি কাষ্ট চাৰ্টিফিকেট আমি নাম্বাৰটো দি আছোঁ, কাষ্ট চাৰ্টিফিকেট নাম্বাৰটো। এতিয়া আমি কাষ্ট চাৰ্টিফিকেট নাম্বাৰটো টাইপিং কৰিম। চ' বলক আমি টাইপিং কৰোঁ কাষ্ট চাৰ্টিফিকেট নাম্বাৰটো। এতিয়া আমি কাষ্ট চাৰ্টিফিকেট নাম্বাৰ দি আছোঁ। কাষ্ট চাৰ্টিফিকেট নাম্বাৰটো দিয়াৰ লগে লগে ছাবমিটত আমি যেতিয়া ক্লিক কৰিম অট'মেটিক গোটেইবিলাক ডিটেইলছ লৈ ল'ব। চ' এনেকুৱাকৈ আপোনালোকে এপ্লাইটো কৰিব পাৰে। আমি কাষ্ট চাৰ্টিফিকেট নাম্বাৰটো দি আছোঁ, দি দিলোঁ, ছাবমিটত ক্লিক কৰিলোঁ। চাইছে গোটেইবিলাক ডিটেইলছটো আহি গৈছে। এনেকুৱাকৈ ডিটেইলছবিলাক আহি যাব। যেতিয়া আপোনালোকে কাষ্ট চাৰ্টিফিকেটৰ নাম্বাৰটো দিব গোটেইবিলাক ডিটেইলছ ইয়াতে আহি যাব। চ' আমি ইয়াত একো কৰিব লগা নাই। আপোনালোকে যেনেকৈ এপ্লাই কৰিব পাৰে সেই তেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। গোটেইবিলাক ডিটেইলছ দিয়াই আছে। এপ্লিকেণ্ট জেণ্ডাৰ, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, স্পৌছ ডিটেইলছ, ডিষ্ট্ৰিক্ট, চাব ডিভিশ্যন, ৰেভিনিউ চাৰ্কেল, মৌজা, গাঁও, নগৰ, ভিলেজ, টাউন, এইবিলাক থানা, পোষ্ট অফিচ, পিনক'ড গোটেইবিলাক ডিটেইলছ দিয়া আছে। নেম অফ কাষ্ট কমিউনিটি এইবিলাক গোটেইবিলাক ডিটেইলছ দি আছে। এতিয়া আমি ফাদাৰৰ ইনকাম কি কৰে, দেউতা আৰু তাৰ অৰ্গেনাইজেশ্যন সংস্থা বিভাগৰ নাম বা পদৰ নাম এইবিলাক কি কৰে মই কৈ দি আছোঁ। চ' আমি ইয়াতে যিহেতু লেবাৰ হয়, ইনকাম চাৰ্টিফিকেটত দিয়া আছে লেবাৰ। চ' আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে চাই ল'ব ইনকাম চাৰ্টিফিকেটত কি দিয়া আছে, বিজনেছ দিয়া আছে নে কাল্টিভেশ্যন দিয়া আছে না আদাৰ্ছ কিবা দিয়া আছে বা লেবাৰ দিয়া আছে, কি দিয়া আছে সেইটো মতে আপোনালোকে ইয়াতে ডিটেইলছটো দিব। আৰু তাতে ইনকাম চাৰ্টিফিকেটত এমাউণ্টটো কি আছে এইটো এমাউণ্ট হিচাপত আপোনালোকে টোটেল ইনকামটো দিব। যদি মাদাৰৰ কোনো ইনকাম নাথাকে, যদি হাউচ ৱাইফ হয় তেনেহ'লে একদম ডাইৰেক্ট মেইন এমাউণ্টটো দি দিব। আপোনালোকে একদম ধুনীয়াকৈ বুজাই দিছোঁ। আপোনালোকে একদম একো অসুবিধা নহ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকক, একো অসুবিধা নহ'ব। চ' আমি দি দিছোঁ মাদাৰ ডিটেইলছ দি দিছোঁ, ফাদাৰ ডিটেইলছ দি দিছোঁ। এতিয়া আমি এড্ৰেছ প্ৰুফ দিম। চ' এড্ৰেছ প্ৰুফৰ কাৰণে কি ডকুমেণ্টছ লাগিব বলক আমি এড্ৰেছ প্ৰুফটো দি আছোঁ। এতিয়া আমি এড্ৰেছ প্ৰুফটো দি আছোঁ, কাষ্ট চাৰ্টিফিকেটটো দি দিলোঁ। এতিয়া হ'ব ইনকাম চাৰ্টিফিকেট। আপোনালোকে চাইছে ইনকাম চাৰ্টিফিকেট আৰু চাইছে এপ্লিকেশ্যন ফৰ্ম। আমি ইনকাম চাৰ্টিফিকেটটো দি দিওঁ, ইনকাম চাৰ্টিফিকেটটো দি দিলোঁ। ইনকাম চাৰ্টিফিকেট দিয়াৰ লগে লগে এতিয়া আহি গ'ল এপ্লিকেশ্যন ফৰ্ম। এতিয়া আমাৰ এনি এটা ডকুমেণ্টছ কি দিব লাগিব, NRC ফাইনেল ড্ৰাফ্টটো দিব লাগিব। আপোনালোকে NRC ফাইনেল ড্ৰাফ্টটো দিব। NRC ফাইনেল ড্ৰাফ্টটো নিদিলে একচেপ্ট নহ'ব। চ' এনেকুৱাকৈ এপ্লাইটো কৰিব লাগিব। আমি এইটো দি আছোঁ। এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড দিলোঁ, ভোটাৰ কাৰ্ড দিলোঁ, এইবিলাকেই দিলোঁ।
প্ৰথমত এইবিলাক দিয়ে আছে চ' এনেকুৱাকৈ এপ্লাই কৰিব লাগে গোটেই একদম ভেৰি ইজি আপোনালোকে এইটো প্ৰচেছত আপোনালোকে এপ্লাই কৰিব পাৰে একদম 100% এপ্ৰুভ হ'ব আপোনালোকে যদি NRC-টো নিদিয়ে তেনেহ'লে এপ্ৰুভ নহ'ব একদম ধুনীয়াকৈ এপ্লাই কৰিব লাগিব চ' আমি আপোনালোকক ভালকৈ একদম বুজাই দিলোঁ ইয়াত কৰিব লগা NCL কৰিব লগা একো নাই আপোনালোকে এনেকুৱাকৈ এপ্লাই কৰিব NCL এপ্লাই কৰাৰ সময়তে আপোনালোকে ডিজিটেল কাষ্ট চাৰ্টিফিকেট ডিজিটেল ইনকাম চাৰ্টিফিকেট এইবিলাক একদম মেণ্ডেটৰী আপোনাক লাগিবই NRC ফাইনেল ড্ৰাফ্টটো লাগিবই চ' আমি এতিয়া পে'মেণ্টটো কৰিম ছাবমিটত ক্লিক কৰিলোঁ য়েছ ক্লিক কৰিলোঁ য়েছ ক্লিক কৰাৰ লগে লগে এটা অপশ্যন খোল খাই যাব এইটো অপশ্যনত গৈ 30 টকা বুলি এটা অপশ্যন পাব চ' অলপ ছাৰ্ভাৰটো শ্ল' হৈ আছে যেনিবা আহি যাব অলপ আমি ৱেইট কৰোঁ চাইছে আহি গৈছে 30 টকা আহি গৈছে চ' এতিয়া আমি পে' কৰিম পে' কৰাৰ লগে লগে পে'মেণ্টটো ছাকচেছ হৈ যাব আপোনালোকে UPI দি পে'মেণ্ট কৰিব পাৰে বা কাৰ্ড নেট বেংকিং গোটেইবিলাক যিকোনো প্ৰচেছ আছে সেইবিলাক দি আপোনালোকে এপ্লাই কৰিব পাৰে চ' এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব যদি কিবা আপোনালোকৰ অসুবিধা হয় তেনেহ'লে কমেণ্টত কমেণ্ট কৰিব মই যি পাৰোঁ একদম মই নিজৰ মতে নিজৰ নিচিনাকৈ একদম সহায় কৰিম চ' যদি আপোনালোকক এইটো ভিডিঅ' চাই কিবা যদি ইম্প্ৰুভমেণ্ট হয় কিবা যদি ভাল লাগি থাকে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিঅ' আকৌ নতুনকৈ লৈ আহি আছোঁ